20 বছৰ বয়সত আপুনি ভাবিছিল চাকৰি পালেই আপুনি একেবাৰে সুখী হৈ যাব। 20 বছৰ হ'ল চাকৰি পালে, এতিয়া 25ত ভাবিলে বিয়া পাতিলেই সকলো লেঠা শেষ, আপুনি সুখী হ'ব। 25 পাৰ হ'ল 30 পালে, 30ত ভাবিলে আপুনি ঘৰ এটা যেতিয়া নিজাকৈ হ'ব তেতিয়া আপুনি সুখী হ'ব। ঘৰ হ'ল 40 পালে, আপোনাৰ এতিয়া এনেকুৱা লাগে অলপ বেছিকৈ টকা পালেইচোন সুখী হৈ যাব পাৰিম। টকাও আহিলে। 50ত ভাবিলে দায়িত্ব পালেই আই উইল বি হ্যাপি। কিন্তু এদিন হঠাতে আপুনি গম পাই গ'ল, বহুতে গমেই নাপায়, এই সুখ নামৰ বস্তুটো কেতিয়াও ফিউচাৰত নাথাকে, ভৱিষ্যতত নাথাকে। সুখ সদায় মানুহৰ এই মুহূৰ্তটো, আপুনি মই কথা পাতি আছোঁ এই মুহূৰ্তটোতে, বৰ্তমানতেই। গতিকে বৰ্তমানত যদি একাপ চাহ খাই আপুনি বাৰান্দাত বহি সুখ অনুভৱ কৰিছে, কোনোবা এজনৰ মানুহৰ সংগত আপোনাৰ জীৱনটো এনজয় কৰিছে, সেইটোৱেই সুখ। বাকী আপুনি কেৱল অপেক্ষা কৰে সুখী হ'ম বুলি। গতিকে সুখী হ'ম বুলি অপেক্ষা নকৰিব, এই মুহূৰ্তত সুখী হ'ব। কমেণ্ট কৰিব, ফ'ল' কৰা নাই যদি এতিয়াই ফ'ল' কৰি ল'ব। ভালে থাকিব।